আজি মই অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাদাৰ লগত আছোঁ। মৃদুল ভূঞাদাই মোক কি ক'লে আপোনালোকে সকলো কাহিনী গম পাব। ৰ'বক গাইছ, আমাৰ গাঁৱতে চলি আছে থিয়েটাৰ ৰাজধানী আৰু 2024 বৰ্ষৰ এইখন নতুন থিয়েটাৰ এইফালে ধুনীয়াকৈ থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত সোমাই আহিলোঁ আৰু মানুহ চানুহ নাই ৰ'বক। প্ৰথমতে আহিছোঁ যিহেতু মানুহ হোৱা নাই, আমি অলপ থিয়েটাৰৰ দায়িত্বত আছোঁ, স্বেচ্ছাসেৱকৰ এইফালে বেছ চেছ লৈ লৈছোঁ, ভলেণ্টাৰৰ দায়িত্বত আছোঁ লগৰকেইটাই মিলি। আৰু এইফালে লগৰকেইটাই পূৰা লৈ ল'লাক আৰু এইফালে মৃদুল ভূঞাদাইও আহি পেলাক মানুহ চাকছোঁ আৰু এইফালে মানুহৰ সমাগম পূৰা বাঢ়ি আছে আৰু এইফালে থিয়েটাৰো আৰম্ভ হৈ গ'ল আৰু আন্ধাৰ হৈ গৈছে। লাইটৰ পহচন এইফালে ধুনীয়াকৈ নাটি গাঁৱত ধুনীয়াকৈ নৃত্যৰে ধুনীয়াকৈ আৰম্ভ হৈ গ'ল। আৰু আজিৰ থিয়েটাৰখনৰ নাম হ'ল মচিৰিম তোমাৰ সেন্দু। আৰু এইফালে ধুনীয়াকৈ মৃদুল ভূঞাদাৰ ধুনীয়া ধুনীয়া এক্টিং চাই আছোঁ, সকলো অভিনেত্ৰীৰে এক্টিং বহুতে বেছি ভাল লাগিছে, গানবিলাক উপভোগ কৰিলোঁ। আৰু শেষত মৃদুল ভূঞাদাক ইফালে লগ কৰিলোঁ আৰু বহুতে বেছি সপোন আছে মৃদুল ভূঞাদাক লগ কৰিব, সৰুৰ পৰাই বহুতে বেছি ভাল লাগে। আৰু এইফালে থিয়েটাৰবিলাকৰ কথা কৈ আছে মৃদুল ভূঞাদাই। আৰু আজিৰ থিয়েটাৰখন চাই বহুতে বেছি ভাল লাগিল, মৃদুল ভূঞাদাকো চাই বহুতে বেছি ভাল লাগিল।